নমস্কাৰ আছামিজ ষ্টৰী অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। কি খবৰ বাৰু, ভালে আছেনে? এইটো হৈছে আমাৰ বৰুৱা বংশৰ নতুন সদস্য, খুৰাৰ ল'ৰা। এই দুইটা, হয়তো ডাঙৰটো আৰু মই কোচত লৈ থকাটো সৰুটো। জন্ম হোৱাৰ পৰা মই টিকলাটো দেখাই নাই। ভাবিলোঁ আজিয়ে সোমাই চাই যাওঁ। ঘৰলৈ গৈছিলোঁ। মা যাব উৰিষ্যালৈ ভ্ৰমণ কৰিবলৈ। ভাবিলোঁ মাৰ ওচৰৰ পৰা এপাক আহোঁগৈ। এইজনী মইজনী দেই, শকত আপত মানুহ। আপোনালোকে আকৌ বেয়াই পায় নহয়, সমালোচনাও কৰে। এয়া জোঁৱায়েক আৰু শাহুৱেকৰ মিলি কিনো কথা পাতিছে ক'ব নোৱাৰোঁ আৰু। শাহুৱেকৰ একেবাৰে প্ৰিয় মানুহজন আকৌ পায়। জীয়েকক বেয়াই পায়, যেন জন্ম জীয়েকক নহয় জোঁৱায়েককহে দিছিলে। এইজনী আমাৰ মৰমৰ টিকু মানুহ মাক আকৌ কেমেৰা পিছফালে লুকাই থাকে দেই। তাৰপিছত মোক ক'ব ফেচবুকত নুলিয়াবি দেই, মোক ভিডিঅ'ত নুলিয়াবি, তোক সুখেই নেৰোঁ। এইজনী মাজনী, জীয়েক গৈছোঁ, ভাত কেইটামান নোখোৱাকেনো কেনেকৈ পঠিয়াব নহয়নে বাৰু। মা থকালৈকেহে, মা নাথাকিলে চাগে ঘৰলৈ যাবলৈ মনেই নাযাব। মাৰ সমান হ'ব কোন, নৈ সমান বব কোন, কথাষাৰ এনেই নকয়। এইজনী মা, মোৰ মৰমৰ মাজনী, যাব উৰিষ্যালৈ। আপোনালোকে আশীৰ্বাদ কৰিবচোন দেই, ভালে কুশলে আহি ঘৰ পাবলৈ। এয়া যাবলৈ ওলালোঁ শহুৰৰ ঘৰলৈ। দেহি ঐ, মাইকী মানুহৰ কি কপাল, জন্ম হ'ব ক'ত আৰু থাকিবগৈ লাগিব ক'ত, নহয়নে বাৰু। বৰ দুখ লাগে কেতিয়াবা এই কথাটো ভাবি। এয়া আকৌ মাৰ আকৌ মোৰ নিয়ম এটা আছে যে মই ঘৰলৈ গ'লে সদায় আহি বাটত মোক থৈ যাবহি। ল'ৰা আঁতৰ পৰা আনিবলৈ পাল পৰিলে আমাৰ দুজনী, বৌ আৰু মোৰ। গৈ থাকোঁতেনে দেখিলোঁ নহয় গজৰাজক। দেখিছেনে বাৰু, ইমান ধুনীয়া কপাল মোৰ। আজি দিনটো পগলা ঘূৰণ দিয়েই আছোঁ, ওৰ পৰা তলৈ তোৰ পৰা তলৈ। গজৰাজক দেখি সেৱা কৰিলোঁ, কৰি এয়া গজৰাজ গৈছেগৈ। ল'ৰাও আনিলোঁ, ল'ৰাহঁতৰ পিছেও দেখুৱাবলৈ নহ'লেই। এয়া গৈ আছে, আহি পালোহি ঘৰ। আছে আমাৰ আয়ুষী মানুহ, মোৰ একদম কলিজা মানুহ। দিনটোত এপাক নেদেখিলে মনটো ভালেই নালাগে। তাই মৰমতে সিহঁতৰ ঘৰলৈ কেতিয়াবা 20 পাক মানুহ যোৱা হয়। দাদা, বৰকৈ মানুহৰ ঘৰলৈ গ'লেও বেয়া হ'লেও উপায় নাই আৰু, কিনো ক'ব। ছোৱালীজনীৰ মৰমত সদায় যাওঁ, দিনটো 10-20 পাকো হৈ যায় কেতিয়াবা। আৰু ছোৱালীজনীও ভাবে আইও মামা ঘৰ, মোমাই ভাগিনৰ কথা নহয় জানো বাৰু, মৰমটো লাগিবই। তাইও আকৌ আমাৰ ঘৰলৈ নহাকৈ থাকিলে একদম কেংমেং মেংমেং কৰিব। আৰু এইফালে ওলাই আহিলেই বাটতে আমাৰ ঘৰটোহে দেখুৱাব, কাৰো ঘৰত সোমাবলৈ নিদিয়ে। আৰু দুদিনমান ডাঙৰ হোৱাৰ পিছত বাপেকে ৰখাই থৈ দিম, পাবিহঁত। হেল্ল' মা, মামা মাতিছে, মামা। ফুৰি দিয়া, শালিকা আহিছে, শালিকা মাতি দিয়া। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ অকণমান মৰম আৰু আশীৰ্বাদে মই অকণমান আগবাঢ়ি যাবলৈ সাহস পাম। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কিন্তু ছাবস্ক্ৰাইব নকৰে, মই হ'লে মনটোত বৰ দুখ পাওঁ।